নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আপোনালোকক ক'ম যে এম নামৰ মানুহৰ 2020 বৰ্ষটো কেনেদৰে পাৰ হ'ব। ৰাশিৰ দ্বাৰা আমাৰ জীৱনৰ ভাল বেয়া দিশবোৰ যেনেকৈ জানিব পৰা যায়, ঠিক তেনেদৰে নামৰ প্ৰথম আখৰৰ দ্বাৰাও জানিব পৰা যায় যে এজন ব্যক্তি কেনে হ'ব তথা তেওঁৰ ভৱিষ্যত কেনেদৰে পাৰ হ'ব। কাৰণ নামৰ মাজতে মানুহৰ চৰিত্ৰ লুকাই থাকে, যিয়ে আমাৰ জীৱনক প্ৰভাৱিত কৰে। তেতিয়াহ'লে আহক জানো আজি এম নামৰ ব্যক্তিৰ 2020 বৰ্ষটো কেনেদৰে পাৰ হ'ব। নামৰ প্ৰথম আখৰ যদি এম হয় তেন্তে তেনে ব্যক্তিৰ ওপৰত আপুনি নিৰ্ভৰ কৰিব পাৰে। সেই ব্যক্তি বিশ্বাসী হয়। আত্মবিশ্বাসী এম নামৰ মানুহে কাম কৰি ভাল পায়। খুব কামৰ মানুহ এনে লোক। কোনো কামৰ দায়িত্বত এওঁলোকক দি আপুনি নিশ্চিত হৈ থাকিব পাৰে। অন্যহাতে নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত এনে লোক খুবেই দুৰ্বল। কোনোপধ্যেই নিয়মমাফিক জীৱন ধাৰণ নকৰে। সততা এওঁলোকৰ বিশেষ গুণ। পৰিয়াল, বন্ধু তথা নিজৰ কামৰ প্ৰতি সদায় সৎ, যাৰ বাবে এওঁলোকক সহজেই ভৰসা কৰিব পাৰি। এম নামৰ ব্যক্তি নিজৰ কামক লৈ খুব যত্নৱান তথা নিষ্ঠাৰে কাম কৰে। কেতিয়াবা এনে লোকে কামৰ বিষয়ে সকলো বুজিব গৈ মাজে মাজে কাজিয়া বা বিতৰ্কত সোমাই পৰে। তৰ্কাতৰ্কি কৰা এওঁলোকৰ স্বভাৱজনিত দিশ। এওঁলোকৰ ধৈৰ্য খুবেই কম। গতিকে সোনকালেই এওঁলোকে তৰ্কত লিপ্ত হৈ পৰে, যাৰ বাবে বহু ক্ষেত্ৰত এনে লোক আনৰ অপ্ৰিয় পাত্ৰ হৈ পৰে। এতিয়া জানো আহক 2020 বছৰটো এম নামৰ ব্যক্তিৰ কেনেদৰে পাৰ হ'ব। এম নামৰ মানুহে 2020 বৰ্ষৰ প্ৰথম ভাগত কেৰিয়াৰৰ উন্নতিৰ বাবে প্ৰচুৰ সুযোগ পাব। আয় বঢ়াৰ বাবে সম্পত্তি কিনাৰ সম্ভাৱনাও আছে। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ'ব। যিয়ে নতুন চাকৰি বিচাৰি আছে বা পদোন্নতি বিচাৰি আছে তেনে লোক লাভান্বিত হ'ব। মামলা মোকৰ্দমা প্ৰতিযোগিতামূলক বিষয়ৰ ফলাফল আপোনাৰ পক্ষত দেখা দিব। এই বছৰ আপোনাৰ আয় বাঢ়িব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ দৰমহা বাঢ়িব। অন্য কোনো উৎসৰ পৰাও আপুনি টকা পাব পাৰে আৰু আপুনি খৰচৰ প্ৰতিও ধ্যান দিব লাগিব। বছৰৰ প্ৰথম ভাগত শনিৰ প্ৰভাৱত কিছু তিক্ত অভিজ্ঞতা হ'লেও ভৱিষ্যতে ভাল হ'ব। বছৰৰ দ্বিতীয়াৰ্ধত ৰাহুৱে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। স্বামী স্ত্ৰীৰ প্ৰতি সংবেদনশীল হ'ব। ৰাহুৰ বাবে মাজে মাজে খামখেয়ালি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত। শুক্ৰৰ প্ৰভাৱত ভালপোৱা আৰু প্ৰণয় ক্ষেত্ৰত বছৰটি শুভ। আত্মবিশ্বাস বাঢ়িব, সুন্দৰতা বাঢ়িব। বছৰৰ তৃতীয়াৰ্ধত পৰিশ্ৰম কৰিলে তথা পজিটিভ থাকিলে উন্নতি হ'ব। এই বছৰ অতিৰিক্ত ভ্ৰমণে অৱশ কৰি তুলিব পাৰে আপোনাক। দ্বিতীয় ঘৰত শনিৰ অৱস্থানৰ বাবে খৰচৰ মাত্ৰা বাঢ়িব। সঞ্চয় কৰাৰ চেষ্টা কৰক। শান্ত থাকিব। অনাহকত তৰ্কত লিপ্ত নহ'ব। 2020 বৰ্ষটি আপোনাৰ ভালদৰেই পাৰ হ'ব। বন্ধু বান্ধৱীসকল, এয়া আছিল এম নামৰ ব্যক্তিৰ 2020 বৰ্ষটোৰ বিষয়। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।